পইচাটো মানে সঁচাই মামৰ লাগিলে চাক তোক দেখোন কৈয়ে আছো মই ই চাম বহুত মানুহে মামৰ ধৰা পইচা চলাইছে মোক খাই গমেই নাপাইছে চাক অসমলৈ আহোঁতে বহুত দেৰি হয়তো ফেচবুক সিহঁতে চলাই দিছে বোলে এটা বস্তু পায় অনলাইনত মোবাইলত যে দিয়ে চাক সেইটো আনি যদি তই ধুনীয়াকৈ ধুই দিয় চাফা হৈ যাব নহ'লে চিজ কাগজ মাৰি মামৰটো উঠাই দিব লাগিব তেতিয়া 100 টকাটো পাই পাই যাবি আচ্ছা মই মানে দুদিনমান ঐডিয়াটো আপুনি বিচাৰিছে এতিয়া ফ্ৰেছ পইচা পাবি এনে পামতো খাটা বিহু পইচা সোপা লগত একেলগে পাম নে চাক একেলগে 100 টকা এটা দিয়কে অলপ পিছত দি আছো ৰ'ব এই কম পইচা দিবলৈ ভয় দিয়ক মানুহে লৈ পাহৰি থাকে কি হ'ল? মই এনে কথাটোহে কৈছিলোঁ মোহন এইটো লোৱা আৰু যোৱা এইটো মোক কিয় দিলে চাক তুমি পাবলগীয়া পইচাটো একে চাহ পা অ' চাক মোৰতো মিলি গ'লে আপোনালোকে মিলাই ল'ব চাক এই কথাটো ভাল নহ'ল নেকি ছাৰ মোহনৰ পৰা এইবিলাক কৰি পইচা লোটাটো ভাল কথা এনেই জকিংহে কৰোঁ পইচাৰ ক্ষেত্ৰতহে জকিং হয় কথা কয় আজি মোৰ কিবা দিনেই বেয়া হ'বলা আমিবোৰ বন্ধাকবিৰ ওপৰৰ পাতটোহে আৰু কোনেও নেখায়